মোৰ নাম অঞ্জন জ্যোতি শৰ্মা। মই এজন বাছ ড্ৰাইভাৰ হয়। মোৰ লগত এই ঘটনাটো প্ৰায় এবছৰৰ আগতে হৈছিল। মই এখন বিয়াৰ ভাড়া মাৰি ৰাতি ঘৰলৈ উভতি আহি আছিলোঁ। তেতিয়াই মোৰ লগত এটা ডাঙৰ ঘটনা ঘটিছিল। মাণ্ডাকাটাৰ সেই পাহাৰৰ ঠাইবোৰ বহুত ভয় লগা আছিল, কাৰণ বিয়াখন তাতে হৈছিল। মাণ্ডাকাটাৰ পাহাৰবোৰত বহুত জংঘলেৰে ভৰি পৰি আছিল। মই তেতিয়া মাণ্ডাকাটাৰ পৰা ঘৰলৈ উভতি আহি আছিলোঁ, কিন্তু মোৰ বহুত টোপনি লাগিছিল আৰু মই কোনোমতেহে গাড়ী চলাইছিলোঁ। তেতিয়া তৎক্ষণাত মোৰ সন্মুখত ছাঁ এটা মই দেখা পালোঁ। মই তৎক্ষণাত ব্ৰেক মাৰি দিলোঁ। তাৰপিছত মই দেখিলোঁ সেইটো আচলতে কোনো ছাঁ নহয়, সেইটো এটা মানুহ আছিল। সকলোতকৈ ডাঙৰ কথাটো হৈছে, এই জংঘলৰ মাজত এই আধা ৰাতিখন, এই জয়াল নিশা, এই অকলশৰীয়া এই ছোৱালীজনী থিয় হৈ আছে। মই তেতিয়া হৰ্ণ বজালোঁ আৰু বজাই ছোৱালীজনীক গাড়ীত বহিবলৈ ক'লোঁ, কাৰণ এই ৰাতিখন জংঘলৰ মাজত অকলশৰীয়া ছোৱালীজনী ক'লৈ যাব। ছোৱালীজনী আহি মোৰ গাড়ীত বহিলে। দেখাত বৰ ধুনীয়া আছিল। ছোৱালীজনীও একো কোৱা নাছিল আৰু ময়ো একো কোৱা নাছিলোঁ। সেইকাৰণে আমাৰ দুয়োৰে মাজত নীৰৱতা ভঙাৰ কাৰণে মই গান বজাবলৈ ওলালোঁ। মই গান বজাব ওলাওঁতে মোৰ হাতৰ পৰা তৎক্ষণাত কেছেটখন মাটিত বাগৰি পৰিলে। মই তেতিয়া কেছেটখন উঠাবলৈ তললৈ হালিলোঁ, কিন্তু তেতিয়াই মই দেখিলোঁ ছোৱালীজনীৰ ভৰিখনৰ পৰা একেবাৰে দুৰ্গন্ধ ওলাই আছিল, যেন ক'ৰবাত মৰাশয়ে মৰি আছিল। তেতিয়া মই ছোৱালীজনীৰ ভৰিখন ভালদৰে দেখিলোঁ আৰু মোৰ তেতিয়া গাৰ লোম শিয়ৰি উঠিছিল, কাৰণ ছোৱালীজনীৰ ভৰি দুখন কোনো মানুহৰ ভৰি নাছিল, জন্তু জানোৱাৰেৰে ভৰি আছিল। ভৰি দুখন দেখাত একেবাৰে গৰুৰ ঠেঙৰ দৰে দেখা যেন লাগিছিল। তেতিয়া মই নিজকে সান্তনা দি বুকুত সাহস বান্ধি মই একো নজনাৰ ভাও জুৰি গাড়ীখন চলাই আছিলোঁ, কাৰণ এই কথাটো গম পালে কিজানি সেই ছোৱালীজনীয়ে মোক মাৰি পেলায়। তেতিয়া মই সাহস বান্ধি সেই ছোৱালীজনীক গাড়ীৰ পৰা নামিবলৈ ক'লোঁ। তেতিয়াই তৎক্ষণাত ছোৱালীজনী গাড়ীখনৰ দৰ্জাখন ভাঙি ওলাই গ'ল বাহিৰলৈ, আৰু মই দেখিলোঁ খিৰিকীখনৰ গ্লাছখন একেবাৰে ভাঙি গৈছিল। আৰু তেতিয়াই তৎক্ষণাত দূৰৰ পৰা কোনোবাই চিঞৰাৰ শব্দ শুনিলোঁ, আৰু মোৰ খিৰিকীৰ আগত এখন দীঘলীয়া হাতখনত গোটেই লোমেৰে ভৰি আছিল আৰু চিঞৰিবলৈ ধৰিছিল। আৰু সকলোতকৈ ভাবিবলগীয়া কথাটো হৈছে, গাড়ীখন যিমান স্পীডত গৈছিল সিমান স্পীডত সেই হাতখনেও গাড়ীখনৰ লগে লগে আহি আছিল। যেতিয়ালৈ জংঘল আছিল, মানে মাণ্ডাকাটাৰ জংঘলখিনি আছিল, তেতিয়ালৈ সেই হাতখনে মোক পিছা কৰিয়ে আছিল। আৰু মই জংঘলখিনি এৰাৰ লগে লগে হাতখনো সেই জয়াল নিশা এন্ধাৰৰ মাজত বিলুপ্ত হৈ গৈছিল। সেই দিনাৰ ঘটনাটো মই বহুতকে কৈছিলোঁ, কিন্তু কোনেও মোক বিশ্বাস কৰা নাছিল। যাৰ লগত এই ঘটনাটো ঘটে তেখেতেহে গম পায় এইবোৰ কেনেকুৱা ধৰণৰ বস্তু। কিন্তু যিয়ে নহওক, কোনোবাই বিশ্বাস কৰক বা নকৰক, মই দেখিছোঁ, মই বিশ্বাস কৰিছোঁ।